নমস্কাৰ। আজি মই আহিছোঁ মাজুলীৰ এখন বহুত বেছি গুৰুত্বপূৰ্ণ পুৰণি সত্ৰ। সেইখন হৈছে দক্ষিণপাট সত্ৰ। বহুত দিনৰ ইচ্ছা আছিল এইখন সত্ৰ দৰ্শন কৰিবলৈ আৰু আজি সেই সুযোগ পালোঁ। আমাৰ বাছখন ৰাস্তাতে ৰাখিছে আৰু আমি অলপ দূৰ খোজকাঢ়ি গৈছোঁ সকলোৱে। এইখন হৈছে প্ৰথম গেট। প্ৰথম গেটখনৰ কাষতে এজোপা কৃষ্ণচূড়া গছ আছে। দেখিবলৈ খুবেই শুৱনি লাগিছে। দুয়ো কাষতে আছে দুটা ফিছাৰী আৰু ইমান শান্তি এটা পৰিৱেশ, গৈ মনটো খুব বেছি ভাল লাগিল। খুব শান্তি, খুব পিচফুল এটা জেগা য'ত গছ-গছনিৰে ভৰপূৰ হৈ আছে। ৰাজহাঁহ, এয়া আমি ৰাজহাঁহ দেখিবলৈ পাইছোঁ আৰু ফিছাৰীত মাছো মাৰি আছে। আমি অলপ সময় তাতে ৰৈ মাছ মৰাও চালোঁ। এইখন হৈছে ২ নম্বৰ গেটখন। তাৰ কাষতে আছে কেইখনমান দোকান। আমি সকলোৱে দোকানতে ৰখি চাকি ধূপ আদি ল'লোঁ। যিহেতু তাত আমি বন্তি জ্বলাম সেয়ে ল'লোঁ আৰু তাতে চেণ্ডেল খুলি আমি অলপ দূৰ খোজকাঢ়ি যাব লাগিব। এয়া দেখিছেনে, বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক আহি দৰ্শন কৰি গৈ আছে। দক্ষিণপাট সত্ৰ স্থিত আছে মাজুলীৰ চাউথ ইষ্ট কৰ্ণাৰত। 1654 চনত আহোম ৰজা জয়ধ্বজ সিংহৰ সহযোগত বনমালী দেৱ গোস্বামীয়ে এইটো স্থাপন কৰে। সত্ৰৰ নামঘৰত সত্ৰীয়া নৃত্য, ভাগৱত পাঠ আৰু অনেক ধাৰ্মিক ক্ৰিয়াকলাপ দেখিব পাৰিব। এয়া হৈছে বন্তি দিয়া স্থান। সকলোৱে ইয়াতে বন্তি জ্বলাইছে, ধূপ জ্বলাইছে আৰু ভগৱন্তক প্ৰাৰ্থনা জনাইছে। এই বন্তি জ্বলোৱা স্থানৰ কাষতে আছে মেইন নামঘৰ। এয়া মেইন নামঘৰত আমি সকলোৱে সোমাই দৰ্শন কৰিছোঁ। দক্ষিণা, গুৱাপান আদি দি আমি সকলোৱে সমজুৱাভাৱে প্ৰাৰ্থনা জনাইছোঁ আৰু তাতে আমাক প্ৰসাদ খাবলৈ দিছিল আৰু সকলোৱে সেৱা কৰি আশীৰ্বাদ ল'লোঁ। এই নামঘৰৰ খুঁটাবিলাক হৈছে তুলসী খুঁটাৰ। আজিৰ বাবে ইমানেই। নেক্সট এপিছ'ডটো আৰু অলপ বেছি ইণ্টাৰেষ্টিং হ'ব, চাবলৈ নাপাহৰিব। টিল দেন, টাটা, বাই বাই।